প্লিজ সাবস্ক্ৰাইব কৰক এই চেনেলটো আৰু বেল আইকনটো চুই দিয়ক। নমস্কাৰ প্ৰিয় দৰ্শক, নৱসৰুজ ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমাৰ আলোচনাৰ বিষয়টো হৈছে ঈশ্বৰ গড বা আল্লাহক ভৰসা কৰিব লাগেনে? প্ৰিয় দৰ্শক, এই পৃথিৱীত হাজাৰ হাজাৰ প্ৰজাতিৰ জীৱ জন্তু আৰু চৰাই চিৰিকটি আছে। তাৰে ভিতৰত মানুহক বুদ্ধি ফালৰ পৰা জীৱশ্ৰেষ্ঠ বুলি কোৱা হয়। এই মানুহৰ ভিতৰতো কিছুমান মানুহ অধিক বুদ্ধিমান আৰু কিছুমান কম বুদ্ধিমানৰ থাকে। কিন্তু কম বুদ্ধিমান মানুহেও লিখা পঢ়া কৰি বা আনৰ পৰা জ্ঞান আহৰণ কৰি বুদ্ধিমান হ'ব পাৰে। সংসাৰত এনে বহুত বুদ্ধিমান আৰু জ্ঞানী মানুহ আছে, কিন্তু যিমানেই বুদ্ধিমান আৰু জ্ঞানী হ'লেও কিছুমান সাধাৰণ বুদ্ধি আৰু জ্ঞান মানুহৰ নাথাকিবও পাৰে। গতিকে কোনেও নিজকে সৰ্বশ্ৰেষ্ঠ বুলি ভাবিব নালাগে। মানুহ সৰ্বশ্ৰেষ্ঠ হ'ব পাৰে, কিন্তু আজিৰ দিনত প্ৰশ্ন উঠিছে যে কোনো ফালৰ পৰা আমি মহা অজ্ঞানী হৈ আছো নেকি? কাৰণ আমি একোটা ডাঙৰ অন্ধবিশ্বাসত বুৰ গৈ আছো। সেইবোৰ হ'ল আমি কিছুমান অপ্ৰমাণিত আৰু কাল্পনিক কথাক বিশ্বাস কৰোঁ, যেনে ঈশ্বৰ, আল্লাহ, ভূত, প্ৰেত, তন্ত্ৰ মন্ত্ৰ, আশীৰ্বাদ, অভিশাপ, তাবিজ ইত্যাদি ইত্যাদিবোৰ। প্ৰিয় দৰ্শক, আমি কিন্তু এইটো ক'ব বিচৰা নাই যে এইবিলাকক বিশ্বাস কৰিব নালাগে। আপোনাৰ আত্মসন্তুষ্টিৰ কাৰণে যিকোনো কৰিব পাৰে, কিন্তু কিছুমান অন্ধবিশ্বাস এৰাই নচলিলে আপোনাৰ জীৱনলৈ কেতিয়াবা বিপদ আহিব পাৰে। যেনে বিষাক্ত সাপে দংশন কৰিলে বা বলিয়া কুকুৰে কামুৰিলে, তন্ত্ৰ মন্ত্ৰক বিশ্বাস কৰি জৰা ফুকা কৰি ভাল হ'ব বুলি ৰৈ থাকোঁতে মানুহৰ মৃত্যু হ'ব পাৰে। প্ৰিয় দৰ্শক, এনেবোৰ কিছুমান বিশেষ ভুলৰ কথা আমাৰ এই চেনেলত আলোচনা কৰা হৈছে, আৰু আজি আমি এই টপিকটোত তাৰেই এটা খণ্ড আলোচনা কৰিম। প্ৰিয় দৰ্শক, আগলৈ আমাৰ এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে বেলটো চুই দিয়ক। প্ৰিয় দৰ্শক, আপুনি ভগৱানক বিশ্বাস কৰিব পাৰে, কিন্তু ভৰসা কৰিব নালাগে। আপুনি যদি কোনো কাম সিদ্ধি কৰিব বিচাৰিছে, তেন্তে সেই কামটো আপুনিয়েই কৰিব লাগিব। কথাত কোৱা হয় যে ভগৱানে সেইজনকহে লগ দিয়ে যিজনে পৰিশ্ৰম কৰে। তাৰ মানে যিজনে পৰিশ্ৰম কৰিব সেইজনে নিশ্চয় তাৰ ফল ভোগ কৰিবলৈ পাব। অৰ্থাৎ কৰ্ম কৰিলে তাৰ ফল ভোগ কৰিবলৈ পাবই। কিন্তু ভাল কৰ্মৰ ভাল ফল পায় আৰু বেয়া কৰ্মৰ বেয়া ফল পায়, যিহেতু প্ৰতিটো কৰ্মৰ এটা ফল থাকেই। এয়াই সত্য আৰু এয়াই বাস্তৱ। ইয়াত ভগৱানৰ কোনো প্ৰভাৱ নাথাকে। গতিকে আপুনি যদি নিজৰ জীৱনত কিবা কৰিব বিচাৰিছে আৰু সেইটো ভগৱানে দিলে আৰু ভাগ্যত থাকিলে নিশ্চয় এদিন হ'ব বা পাম বুলি ভাবি আছে, তেন্তে সেইটো আপুনি মহা মূৰ্খামি কৰি আছে। এইটো ভুল নকৰিব, অন্যথা আপুনি বহুত পিছ পৰি থাকিব, নাইবা জীৱনত একোৱেই কৰিব নোৱাৰিব। সমাজত এনে বহুত শিক্ষিত যুৱক যুৱতী বা ব্যক্তি আছে, যিসকলে জীৱনত কিবা এটা কৰিবলৈ বুলি কিছু কষ্ট কৰে আৰু সফল নহ'লে ভাগ্যক বা ঈশ্বৰৰ ওপৰত এৰি দিয়ে। সেইটো এটা মহা ভুল। ভাগ্য বা ভগৱান আপোনাৰ নিজৰ হাতত আছে। ভাগ্য বা ভগৱানৰ ওপৰত এৰি আপুনি কেতিয়াও হাৰ নামানিব। যিজন লোক মানসিকভাৱে দুৰ্বল হয়, তেওঁহে এনেবোৰ কথা কয়। এইখিনিতে এলেহুৱা কবিতাটোৰ দুষাৰি বাক্য
মনলৈ আহিছে। 10 জনে পাৰে যিটো তুমিও পাৰিবা সিটো, হেন জানি সাহ কৰি প্ৰাণ তাকি কৰা, একেবাৰে নোৱাৰিলে 100 বাৰ কৰা। গতিকে প্ৰিয় দৰ্শক, আপোনাৰ জীৱনত কোনো কাম ভগৱানৰ ওপৰত ভৰসা নাৰাখি নিজে চেষ্টা কৰক। যি কি নহওক, আপোনাৰ জীৱনত ভগৱানে কেতিয়াবা কিবা সহায় কৰিছেনে? যদি কৰিছে তেন্তে ক'ত কেনেকৈ কৰিছিল, আৰু যদি নাই কৰা তেন্তে নাই কৰা বুলি আমালৈ কমেণ্ট বক্সত কমেণ্ট কৰিবচোন। আৰু যদি আমালৈ কিবা প্ৰশ্ন কৰিবলৈ আছে তেন্তে আমাৰ কমেণ্ট বক্সত কৰিব পাৰে। প্ৰিয় দৰ্শক, আপুনি যদি এনেধৰণৰ গঠনমূলক কথাসমূহৰ আলোচনা কৰি ভাল পায় তেনেহ'লে আমাৰ হোৱাটছএপ নম্বৰলৈ লিখি বা অডিঅ' ৰেকৰ্ড কৰি পঠিয়াবচোন। আমি আমাৰ চেনেলত আপোনাৰ নামেৰে সৈতে প্ৰচাৰ কৰিম। আমাৰ নাম্বাৰ আৰু ইমেইল আমাৰ চেনেল ডিটেইলছত দিয়া আছে। প্ৰিয় দৰ্শক, আজিলৈ আহোঁ। ধন্যবাদ।